এই ধুনীয়া ধুনীয়া ছোৱালীজনীৰ লগত বাৰু মই কলিজনীয়ে কি কৰি ফুৰিছোঁ। এই আমাৰ পাছফালে ভালুক বা আগৰ ইমান গপছত আহি আছে দেখা পাইছে। এয়া চুলি তুলি মেলি আমাৰ পিংক ড্ৰেছত পিংক গাৰ্ল আৰু এয়া দেখি পালে কলৈ আহিলোঁ মানে আমাৰ বিহপুৰীয়া মিনি ষ্টেডিয়ামত আহিছোঁ। মই আৰু এনেই পিলিং পালাং কৰিবলৈ আহিছোঁ, ল'ৰা চৰা পাওঁ নেকি চাবলৈ। আৰু এয়া দেখিছে আমাৰ চুমি মহাৰণ, এয়া দেখি পাইছে হাই চাই দিছে। ইয়াতে এতিয়া খেল অনুষ্ঠিত হ'ব। ইয়াত ল'ৰা ছোৱালী সকলোৱে বয়সৰ অনুযায়ী ভাগ ভাগকৈ খেল মানে অংশগ্ৰহণ কৰিব। দৌৰ হ'ব, ভলীবল হ'ব, কাবাডী হ'ব, এনেকুৱা ধৰণৰ খেল কিছুমান হ'ব, লং জাম্প হ'ব। এয়া দেখা পাইছে মনৰ কি প্ৰকৃতি এইজনী দেখিছে নে, অকল জিভা উলিয়াই থাকে। জিভাখন কাটিব হ'ল দেই গাইজ, জিভাখন কাটিব হ'ল। এয়া আৰু চাই আছে দেখি পাইছে, চাই থাকক। এয়া দৌৰিছে চাওক, দৌৰ আৰু যদি কোনোবা খেলুৱৈ আছে আমি তেওঁলোকৰ উপস্থিতি বিচাৰিছোঁ। আমি সেই আহ্বান জনাইছোঁ, 17 বছৰ তলৰ কোনো যদি ল'ৰা খেলুৱৈ আছে 400 মিটাৰ দৌৰত অৱতীৰ্ণ হ'ব বিচৰা, আমি তেওঁলোকৰ বাবে শেষ আহ্বান জনাইছোঁ। আজিলে হ'ব আৰু ৰাইজ, মই আৰু যাওঁগে ঘৰত গৈ কাপোৰ এখন লৈ শুই থাকোঁগে। যিহেতু ইয়াত আৰু মোৰতো কাম নায়েই একো, ত' আকৌ লগ পাম, বাই।